গুৰু বৃহস্পতিৰ পুতেক আৰু শুক্ৰাচাৰ্যৰ জীয়েকৰ বিবাহ। দেৱতাসকলৰ গুৰু আছিল বৃহস্পতি। বৃহস্পতিৰ পুতেকৰ নাম আছিল কাশ্যপ। আনফালে অসুৰসকলৰ গুৰু আছিল শুক্ৰাচাৰ্য। শুক্ৰাচাৰ্যৰ জীয়েকৰ নাম আছিল দেৱযানী। বৃহস্পতিৰ পুতেক আৰু শুক্ৰাচাৰ্যৰ জীয়েকৰ মাজত বিবাহ হৈছিল। কাশ্যপ আৰু দেৱযানীৰ বিবাহৰ এটা কাহিনী আছে। কাহিনীটো আছিল এনেধৰণৰ। এদিন স্বৰ্গৰ দেৱতাসকলে তেওঁলোকৰ গুৰু বৃহস্পতিৰ ওচৰলৈ গৈ অভিযোগ কৰি ক'লে যে, হে গুৰু বৃহস্পতি, আপুনি আমাৰ গুৰু। গুৰুৱে শিষ্যক পালন কৰে। গুৰুৰ কৃপাতে শিষ্যসকল চলি থাকে। আপোনাৰ নিচিনা জ্ঞানী গুৰু থকাৰ পাছতো স্বৰ্গৰ দেৱতাসকলে পদে পদে বিপদৰ সন্মুখীন হৈ থাকিব লগা হৈছে। হে স্বৰ্গৰ দেৱলোকৰ দেৱগণ, তোমালোকৰ কি বিপদ হৈছে মোক কোৱা। গুৰু বৃহস্পতিয়ে দেৱতাসকলক সুধিলে। দেৱতাসকলে ক'লে যে, গুৰুদেৱ, আমাৰ দেৱতাসকলৰ প্ৰধান শত্ৰু হ'ল অসুৰসকল। অসুৰসকলে যিকোনো সময়ত যেতিয়াই তেতিয়াই দেৱতাসকলক হিংসা কৰি আক্ৰমণ কৰে। শান্তিপ্ৰিয় স্বৰ্গৰ দেৱতাসকলক শান্তিত থাকিব নিদিয়ে। দেৱতাসকলে বহু ঐশ্বৰিক কৌশল প্ৰয়োগ কৰি অসুৰসকলক বধ কৰে যদিও অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যই মৃত সঞ্জীৱনী মন্ত্ৰেৰে মৃত অসুৰবোৰক পুনৰ জীৱিত কৰি তোলে। মৃত অসুৰবোৰে পুনৰ জীৱিত হৈ অধিক ক্ৰোধান্বিত হৈ আকৌ শক্তিশালী ৰূপ ধাৰণ কৰি দেৱসকলক আক্ৰমণ কৰে। অসুৰৰ ভয়ত দেৱসকল পলাই ক'ৰবাত লুকাই থাকি জীৱন ৰক্ষা কৰিব লগা হয়। গতিকে হে গুৰু বৃহস্পতি, আপুনি অন্ততঃ অসুৰসকলৰ মৃত্যু হ'লে পুনৰাই জীৱিত নকৰিবলৈ শুক্ৰাচাৰ্যক কিবা এটা কৰক। গুৰু বৃহস্পতি কিবা এটা উপায় কৰাৰ আশ্বাস দি সিদিনা দেৱতাসকলক যাবলৈ দিলে। দেৱতাসকল যোৱাৰ পাছত বৃহস্পতি মহা চিন্তাত পৰিল। শুক্ৰাচাৰ্য বহুত খঙাল, কিবা ক'লেও নুশুনে, সকলো নিজৰ ইচ্ছাতে কৰে। তাতে অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যই অসুৰসকলৰ হকে কৰিবই। এনেদৰে চিন্তা কৰি গুৰু বৃহস্পতি পুতেক কাশ্যপক কাষলৈ মাতি নি ক'লে, হে মোৰ পুত্ৰ কাশ্যপ, তুমি এটা মোৰ আদেশ পালন কৰিব লাগিব। কি আদেশ পিতা, তুমি মোক কোৱা। কাশ্যপে পিতৃ বৃহস্পতিক ক'লে। পিতৃ বৃহস্পতি পুতেকক ক'লে যে, অসুৰবোৰৰ গুৰু শুক্ৰাচাৰ্যৰ কাৰণে স্বৰ্গৰ দেৱতাসকল শান্তিত থাকিব নোৱাৰা হৈছে। মৃত অসুৰবোৰক শুক্ৰাচাৰ্যই জীৱিত কৰাৰ ফলত সমস্যাই দেখা দিছে। শুক্ৰাচাৰ্যক এই কামৰ পৰা আঁতৰাবলৈ কাৰো সাহস নাই। শুক্ৰাচাৰ্যই কাৰো কথা নুশুনে, কাৰণ তেওঁ অসুৰসকলৰ গুৰু। গতিকে তুমি শুক্ৰাচাৰ্যৰ জীয়ৰী দেৱযানীক বিয়া কৰাই শুক্ৰাচাৰ্যৰ আপোন হৈ যোৱা। শুক্ৰাচাৰ্যৰ তুমি জোৱাই হ'লে আৰু দেৱযানীৰ মুখেৰে শুক্ৰাচাৰ্যক বুজালে শুক্ৰাচাৰ্যৰ খং কমিব বা জীয়েকৰ কথা শুনিব। মৃত্যু হোৱা অসুৰবোৰক পুনৰাই জীৱিত নকৰিবলৈ জীয়েকৰ দ্বাৰা শুক্ৰাচাৰ্যক ক'ব পাৰিলে
জীয়েকৰ কথা শুনিব। স্বৰ্গৰ দেৱতাসকল শান্তিত থাকিবলৈ তুমি এই কাম কৰা। কিন্তু এই কথাটো মই জানো, তুমি দেৱযানীক বিয়া কৰাব খুজিলেই শুক্ৰাচাৰ্যই জীয়েক দেৱযানীক তোমাৰ লগত বিয়া নিদিব। তাতে তোমাক মোৰ পুত্ৰ বুলি জানিব পাৰিলে খঙত শুক্ৰাচাৰ্য জ্বলি পুৰি মৰিব। প্ৰথমতে তুমি শুক্ৰাচাৰ্যৰ শিষ্য হ'বলৈ গৈ শিষ্য হৈ দেৱযানীৰ লগত আপোন হৈ এই কাম কৰা। পিতৃৰ বাক্য পালন কৰি কাছকে শুক্ৰাচাৰ্যৰ ওচৰত গুৰু শিক্ষা ল'বলৈ গৈ গুৰু শিক্ষা লৈ থাকোঁতে দেৱযানীৰো কাছকৰ প্ৰতি দৃষ্টি পৰিছিল। কাৰণ কাছকো এজন সুন্দৰ সুঠাম গুৰু বৃহস্পতিৰহে পুতেক আছিল। এনেদৰে কাছক আৰু দেৱযানীৰ বিবাহ হৈছিল। আনফালে অসুৰসকলে কাছকক পাছত গুৰু বৃহস্পতিৰ পুতেক বুলি জানিব পাৰি স্বৰ্গৰ দেৱ বুলি গম পাই কেইবাবাৰো হত্যা কৰিছিল। কিন্তু দেৱযানীয়ে পিতৃ শুক্ৰাচাৰ্যক কৈ সঞ্জীৱনী মন্ত্ৰেৰে প্ৰতিবাৰে কাছকক জীয়াই তুলিছিল। এইটোৱে আছিল গুৰু বৃহস্পতিৰ পুতেক কাছকে অসুৰৰ গুৰু শুক্ৰাচাৰ্যৰ জীয়েক দেৱযানীক বিয়া কৰোৱা কাহিনী।